Hello friends, good morning from Arunachal. আৰু আজি আমাৰ ইয়াত কাম কৰা শেষ হৈ গ'ল আৰু ইফালে মেটেল চেটেল আছে আমি টঙি ঘৰটো আজি এৰি যাব লাগিব আৰু আজি আমি গৈ আছো অৰুণাচলৰ এজন বিধায়ক মানে এমএলএ ঘৰত কাম কৰিম বুলি সো এমএলএ ঘৰটো আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ আৰু কি হয় সো ভিডিওটো একদম শেষলৈকে চাই থাকিব আজি পৰা এই ঠাইডোখৰ আমি বাই বাই দিব লাগিব ইমান ধুনীয়া জায়গা আছিল চাওকচোন সবফালে পথাৰৰ মাজত এইফালে এটা টঙি ঘৰ আৰু এইফালে এটা সো আমি এই ঘৰটো আজি এৰি যাব লাগিব মানে আমাৰ ইয়াত মাত্ৰ মঙ্গলবাৰে আহিছিলো মঙ্গলবাৰৰ পৰা আজি দেওবাৰ পালেহি আজি মানে কাম খতম সো আজি আমি যাম এমএলএ ঘৰত গতিকে ভিডিওটো অকমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আমাৰ এতিয়া এমএলএ ঘৰত যাবলৈ টাইম হৈ গ'ল মানে ইয়াত বস্তু বাহিনীবিলাক সব পেক কৰি লোৱা হ'ল এইফালে আমাৰ এইজন এইফালে গোটেই বেগ চেক মানে গোটেই পেকিং কৰি ল'লো এতিয়া আমি এমএলএ ঘৰত যাম আৰু একেবাৰে গৈ কিনে এমএলএ ঘৰত লগ পাই আছো এতিয়া আমি গৈ আছো অৰুণাচলৰ এমএলএ জনৰ ঘৰলৈ আৰু এমএলএ জনৰ নাম তাতুং জামো আমাৰ এইফালে ড্ৰাইভাৰ বহি আছে এতিয়া আহি পাই গ'লো এমএলএ জনৰ ঘৰ আৰু গেটখন এইফালে আছে এখন নামি গৈ ভালকৈ দেখুৱাই আছো এইখন হৈছে এমএলএ তাতুং জামৰ ঘৰৰ গেট এই গেটখন কিমান পৰিছিলে বাৰু দাদা প্ৰাইচটো গেটখনৰ প্ৰাইচটো গোটেই গেটখন 20 লাখ আপ গৈছে 13-14 লাখ টকীয়া গেট চাওকচোন এবাৰ ভালকৈ আপোনালোকে কিমান দামী তাতে এমএলএ ঘৰৰ গেট জীৱনত ফাৰ্ষ্ট টাইম মানে ইমান ডাঙৰ মানুহজনৰ ঘৰত কাম কৰিব আহিছে এতিয়া আমি গেট খুলি সোমাই যাম আৰু এইফালে আমাৰ এই অৱস্থা লৈ আহিছোঁ আমি এতিয়া এই অৱস্থা বেগ চেক লৈ কাম কৰিব আহিছোঁ আমাৰ এতিয়া কণ্ট্ৰেক্টৰ দাদাজনে গেটখন খুলিবলৈ গৈছে কিন্তু গেটখন খোলা খোৱা নাই ইফালে চাই থাককচোন আৰু এজন আমাৰ এইফালে দেৱেশ্বৰ মানে আমাৰ লগতে থকা লগৰ এজন সিও গেটখন খুলিবলৈ গ'ল কিন্তু গেটখন খুলিব নোৱাৰিলে 13-14 লাখ টকীয়া গেট তাত লাষ্টত মাজৰ ফালৰ পৰা খুলি আমি গুচি আহিলোঁ সোমাই আহিলোঁ এতিয়া এমএলএৰ ঘৰত এমএলএ জনৰ চোতালত চাওকচোন ইমান ধুনীয়াকৈ সজাই দিছে ফুলদানি আৰু ফুল গছবোৰ আৰু আগলৈ গৈ আপোনালোকক তেওঁলোকৰ ঘৰটো দেখুৱাম গোটেই চোতাললৈকে পকা আৰু ভিডিওটো শেষলৈকে চাই থাকক আগলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ ঘৰটো এইফালে চাওক তেওঁলোকৰ থকা ঘৰ নহয় বিশেষকৈ এই তেওঁলোকৰ মিটিং কৰা ঘৰহে এতিয়া আমি আহি মেলি মানে আমি ৰুম চুমবিলাক চব ঠিক ঠাক কৰি ল'লোঁ আমি ইয়াত চাংঘৰতে থাকিব লাগিব আকৌ এইফালে আমি গোটেই খোৱাৰ বেড চেটবিলাক ঠিক কৰি ল'লোঁ আৰু আমি ধুনীয়াকৈ আমি ইয়াতে বহি আছোঁ আৰু এইফালে গোটেই ঘৰটো দেখিছেই এইফালে গাড়ী চাড়ীবিলাক আছে এইফালে আকৌ খৰি চৰি আছে এতিয়া অলপ আমি দুজনে দোকানৰ ফালে ওলাই যাওঁ আৰু দোকানত কিবা কিবি খাওঁগৈ আৰু যিহেতু আমি মানে ইয়াতে 10-15 দিন আমি ইয়াতে থাকিম চ' সেইকাৰণে আপোনালোকক ইয়াতে যি পাৰোঁ অকণমান অলপকৈ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব